So hey guys, what's up and welcome back to my YouTube channel once again. মানে আজি আপোনালোকক বেজদল দেখাম ভালদৰে বেজদলটো দেখাম আপোনালোকে অকণমান চাব কেনেকৈ নিশ্চয় জনাবা আৰু বহুত দিনৰ আগতে কৈছিলোঁ যে বৰ বেছি অকণমান থুলমূলীয়াকৈ নলেজ এটা আহিলে বাৰু বেজদলৰ বিষয়ে সেইখিনিকে কওঁ 1K পাৰ হৈ গ'ল আৰু আপোনালোকৰ কিবা 1K পাৰ হৈ গ'ল এতিয়া ফাৰ্ষ্ট টাইমটো কমপ্লিট হ'বলৈ আছে তাৰপিছত মোৰ চেনেলটো মনিটাইজ হ'ব আৰু অকণমান সহায় কৰক তেতিয়া অকণমান কেনিবা গৈও ভাল লাগিব সেইবাবে আপোনালোকে অকণমান ভিডিঅ'বোৰ চাব তো গাইছ আপোনালোকে দেখিবলৈ পালে আমি জাষ্ট সময় পাৰ হৈ আহিছোঁ তো গাইছ আমি আহিব আজি ৰিজু ভাই দেখি আছে ব্লগছ আমি আৰু ভিডিঅ' এটা বনাই আছোঁ আজি বেজদল লৈ আছোঁ মানে আৰু আপোনালোকে চাব ভালদৰে ভিডিঅ'টো কেনেকুৱা পায় আৰু ইয়াৰ চেনেলটো মই মেনশ্যন কৰি দিম আপোনালোকে অকণমান গৈ আপলোড কৰিব নতুনকৈ খুলিছে সেইকাৰণে একদম বহুত আগবাঢ়িছে মোতকৈ বেছি জল্দিহে আগবাঢ়িছে তো মোৰ এইটো ৰেগুলাৰ ভিডিঅ' দিয়া নহয় হ'লেও আপোনালোকৰ মৰমৰ বলতে ইমান আগবাঢ়িলোঁ আৰু এতিয়া গৈ আছোঁ মানে বেজদল গৈ আছোঁ আপোনালোকক দেখাম এতিয়া চাওক আমি ডিমৌ কিনাৰ ওচৰত পাইছোঁ ইয়াত আগত ডিমৌ কিনাৰ নৈ দলং এখন আছে আমি তাৰ ওচৰত পাইছোঁগৈ আৰু এতিয়া আমি আহি মানে ডিমৌ কিনাৰ ওচৰত পালোঁ মানে আগত আৰু দলংখন আছে চব ঠাইখন এতিয়া দলংখন পাম এতিয়া দলংখন আপোনালোকক অকণমান দেখাম আৰু ডিমৌ নৈখন অকণমান দেখাম এইখন ডিমৌ নৈ ওচৰত ডিমৌ নৈ এইখনে ইয়াতে আমাৰ ওচৰৰ মানুহবোৰে মাছ ধৰিবলৈ আহে তো কেনেকুৱা পালে ৰখি দেখাবলৈ নহ'ল আৰু এতিয়া টাইমটো 1 বাজিলে নহয় সেইকাৰণে বেজদল গৈ প্ৰথমতে সোনকালে আহিলেও আপোনালোকক বেজদললৈ দেখাবলৈ খুব বেছি 8 মিনিটমান হয় ভিডিঅ' কৰিম আৰু বেছি দেৰি নকৰোঁ সেইবাবে আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়ালৈকে ভাল হোৱা নাই এইখন চাওক ছাইডেদি বৈ গৈছে ডিমৌ নৈখন এখন বহুত দীঘল নৈ মানে নৈযোৰ এনেও দীঘল উঠা এখনেই ডিমৌ নৈখন আমি নৈত কাষে গৈ আছোঁ মানে বৰ্তমান আৰু চাই থাকক ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰিব আৰু আজি আহিও মজা লাগিছে কাৰণ নৈ কাষে আহিছোঁ ন সেইকাৰণে ঠাণ্ডা বতাহ মাৰিছে নৈ পানীখিনিৰ পৰা আৰু চক ৰাস্তাতে ধান শুকুৱাই থৈছে যিহেতু কালি বৰষুণ দিছিলে অকণমান ডাঙৰকৈ দিছিলে বাৰু সেইবাবে আলিতে মানুহে ধান শুকুৱাই থৈছে আৰু এতিয়া আমি গৈ আছোঁ আৰু এইবোৰ চব ডবল হিল ৰাস্তাতে আছে অকণমান স্পীড অহাবোৰলৈ ভয়ে আমিতো এতিয়া লাহে গৈ আছোঁ বাৰু লাহে যাম Next right. তো গাইছ আহি আমি বৰ বেলেগ জেগা পাই গ'লোঁ মানে ডেঞ্জাৰ দলং এখনৰ ওচৰৰ পৰা আছোঁহি আৰু যোৱাবাৰ যেতিয়া মই মাৰ লগত আহিছিলোঁ তেতিয়া বেলেগ এপিনেদি আহিছিলোঁ আৰু আজি লগৰটোৰ লগত বেলেগ এপিনেদি আহিছোঁ মানে আপোনালোকক কিবা নতুন দেখাওঁ সেইবাবে আহি এনেকুৱা জেগা পাই গ'লোঁ বাঁহৰ দলং থকা আগত In 150 meters, turn right onto Akhoi Frutia Road. আৰু এতিয়া আমি গাইছ দেখিবলৈ পাইছে শিঙৰাজান দলঙৰ ওচৰ পাইছোঁহি
এইখনেই আৰু 2-3 কিলোমিটাৰমান বাকী আছে বেজদল পাবলৈ আপোনালোকে চাই ৰাখক মোৰ আছে ৰিলু ভাই দেখিবলৈ পাইছে আৰু আমি এতিয়া গৈ আছোঁ আৰু এইটো চক খনিকৰ পুখুৰী মানে বেজদল নৌ পাওঁতে এই পুখুৰীটো পাই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ সেইবাবে দেখাই দিছোঁ আৰু মই এতিয়া অকল ভিডিঅ' কৰি গৈ আছোঁ আৰু এইটোৱে হ'ল খনিকৰ পুখুৰী বেজদল নৌ পাওঁতে পাই আপোনালোকে ৰখি ইয়াত অকণমান দেৰি চাব পাৰিব মানে বহুত ডাঙৰ পুখুৰী আপোনালোকে চায়ো ভাল পাব আৰু ছাইডৰ ভিউবোৰ মজা দেখিবলৈ পাইছে আৰু ভিউবোৰ চক কেনেকুৱা মজা ফাইনেলি গাইছ আমি এতিয়া আহি বেজদলৰ চক গাইছ চক আমি এতিয়া আহি বেজদল পাই গ'লোহি আৰু এইখন চক বেজদলৰ গেটখন আৰু ইয়াত টাই ভাষাতো লিখা আছে দেখিবলৈ পাইছে তাৰপিছত লিখা আছে বেজদল বেজৰ পথাৰ এইখন গেটখন ইয়াত দেখিবলৈ পাইছে টাই ভাষাত লিখা আছে আৰু সেইখন দেখিবলৈ ভাল লাগিছে দেখিছেনে অকণমান ৰংবোৰ গৈছে কিবা বেজদল বেজৰ পথাৰ টাই ভাষাতো লিখা আছে বেজদল বুলিয়ে লিখা আছে কিজান আমি ভালদৰে নাজানো কিন্তু টাই ভাষাত লিখা আছে আৰু গেটখনত সৈনিক আৰু ড্ৰেগনৰ ছবি আঁকি থৈ দিয়া আছে তো গাইজ দেখিবলৈ পাইছে আহি আমি এতিয়া বেজদল পাই গ'লোঁ এইডাল শুকান গছ দেখিবলৈ ধুনীয়া লাগিছে শুকান যদিও আৰু এইটো চক বেজদলৰ চৌহদ মানে বাউণ্ডেৰীটো কিমান ডবল বাউণ্ডেৰী আৰু ইয়াত গৰু চৰু চৰি থাকে এইটো ধেমেচি গাঁও পঞ্চায়ত ইবাৰ কৈছিলোঁ ভালদৰে নাজানিছিলোঁ কিবা কাৰ্যালয় বুলি ভাবিছিলোঁ বেজদলৰ কিন্তু সেনেকুৱা নহয় আহি আমি এতিয়া অৱশেষত বেজদল পালোহি এতিয়া সোমাই যাম আৰু আপোনালোকৰ ঋতু ভ্লগছ এখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'ৱাৰ্ছসকলে লিংকটো কমেণ্টত দি দিম ই ভিডিঅ' আপলোড কৰাৰ আৰু ইয়াৰ ভিউৱাৰ্ছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদিহে চাই থাকে লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব এতিয়া ভিতৰলৈ সোমাই যাওঁ আগতে মই এনেকুৱা দলং খোজকাঢ়িবলৈ বিৰাট ভয় লাগে নহয় ভয়টো সোমাই পৰিব বুলি আৰু বেজদললৈ ছেকেণ্ড টাইম আহিছোঁ আৰু আপোনালোকক পুনৰবাৰ মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ পাই সুখী হৈছোঁ যে বেজদল নামৰ মানে বেজদল বুলিও যে এটা দল আছে আৰু এতিয়া আমি বেজদলৰ পুখুৰীটোৰ ওচৰলৈ গৈ আছোঁ আপোনালোকে চাই থাকক চহৰটো কিন্তু বাৰু দেখিলোঁ ঐ ভিডিঅ' কৰি ভ্লগ কৰিছ ন আৰু চক গছবোৰ কি ধুনীয়াকৈ সজাই থৈছে মানে বাউণ্ডেৰী দি থৈছে ইয়াত বহিয়ে মজা লাগিব আপোনালোকে আহিব আহি ভাল পাব এইটো বেজদলৰ পুখুৰী চক বহুত ডবল মানে এবিঘা মানুহ জানো গৰু ক'ত চৰি আছে চক ন গৰু চৰি আছে একদম তলত গৰুবোৰে দৌল ঘাঁহ খাইছে মানুহবোৰ মানে ওচৰ পাজৰ মানুহবোৰে ইয়াত গৰু চৰাবলৈ আহে গৰু বান্ধি থৈ যায় মানে ইয়াত ঘাঁহ চাহবোৰ খায় আৰু চক হেৰি আৰু কি মজা আৰু গৰমটো বাৰুকৈ পৰিছে আজি সেইটো আৰু এতিয়া এইটো চক বেজদলৰ ওচৰৰ পুখুৰীটো এইটো মানে এবিঘা মানে হ'ব নি এইটো এবিঘা মানে হৈ যাব লাগে আৰু ইয়াৰ গৰুবোৰ চক দৌল ঘাঁহ খাই আছে আৰু মানে ইয়াৰ ওচৰ পাজৰ মানুহবোৰে আহি ইয়াত ঘাঁহ চাহবোৰ বহুত আছে ন ওচৰ পাজৰ মানুহবোৰে আহি ইয়াত গৰু চৰুবোৰ বান্ধি থৈ যায় চক কেনেকৈ আছে চক ন একদম তলত পুখুৰীটোৰ তলত মানে ছাইডত গৈছে মাজলৈ যোৱা নাই মানে মাজততো যাব নোৱাৰে বহুত দূৰ ন মাজত হ'ব সেইবাবে মাজত হ'ব যাব নোৱাৰে আৰু এতিয়া আমি বেজদলৰ ওচৰলৈ গৈ আছোঁ আপোনালোকে চাই থাকক প্ৰথমতে আমি বেজদলৰ চাৰিওপাশটো দেখাম মানে চাৰিওফালে দেখাম 360 এটা দেখাম তাৰপিছত বেজদলৰ ভিতৰলৈ সোমাই যাম অকণমানকৈ আপোনালোকে চাই থাকিব এজোপা গছ গোলপীয়া এইটো চক সুন্দৰ বেজদল মানে আহোম ৰাজত্ব কালত আহোমৰ ৰজা এজনে বেজ এজনক বিঘা মাটি দান কৰিছিলে মানে উপহাৰ হিচাপে দিছিলে আৰু সেই বেজজনেই নিজৰ স্মৃতিত এই দলটো তৈয়াৰ কৰি থৈ গ'ল যাক আমি এতিয়া বেজদল বুলি জানো আৰু আগৰ দিনতে বেজসকলে নিজে তৈয়াৰ কৰি তোলা মানে বনৌষধৰে সকলোকে চিকিৎসা কৰিছিল ৰজা হওক বা প্ৰজা হওক সকলোকে চিকিৎসা কৰিছিল নিজৰ বেজালীৰে মানে এইবোৰ দেখিছেনে আগৰ দিনৰ মানে কোনো কংক্ৰিট নাই হাঁহ কণী আৰু কুকুৰা কণীৰ পৰা আঠা তৈয়াৰ কৰে মানে জোলবোৰৰ পৰা আঠা তৈয়াৰ কৰে আৰু বালিৰ লগত মিক্স কৰি চিমেণ্টৰ দৰে বনাই পেলাই তাৰপিছত এইবোৰ বনায় কাৰণ আগৰ দিনতেতো কোনো চিমেণ্ট ইত্যাদি নাছিলে এতিয়া আমি বেজদলৰ ভিতৰলৈ সোমাই গৈছোঁ চক অ' মাই গড ইয়াত বহুত ঠাণ্ডা মানে এই বেজদলটো বহুত আগতে বনোৱা নহয় সেইবাবে ইয়াত কোনো কংক্ৰিট ব্যৱহাৰ কৰা নাই মানে চিমেণ্ট ব্যৱহাৰ কৰা নাই অকল বালি আৰু হাঁহ কণী চাহ কণী এইবোৰ আগৰ দিনৰ যে আঠাবোৰ তৈয়াৰ কৰা হয় নিৰ্মিত কৰা হয় তাৰপিছতে এইবোৰ ইটাৰ সহায়ত আহোম ৰাজত্বৰ দিনত ৰজাজনে বেজজনক এটা মানে বহুত এডোখৰ ডাঙৰ মাটি উপহাৰ হিচাপে দিছিলে আৰু সেই বেজজনে নিজৰ স্মৃতিত এইটো দল বনালে আৰু এতিয়া আমি এই দলটোক বেজদল হিচাপে জানো আৰু চাই থাকক আপোনালোকে বেজদলটো অকণমান ভিতৰডোখৰ দেখাইছোঁ আপোনালোকক চাবা এয়া দেখিবলৈ পাইছে চ' গাইজ দেখিবলৈ পাইছে আমি এতিয়া বেজদলৰ সন্মুখত আছোঁ এতিয়া দেখিবলৈ পাইছে বহুত পুৰণা 100-150 বছৰ মানতে মানে যেতিয়া আহোম ৰাজত্বৰ কাল আছিলে তেতিয়াই বনাই থৈ যোৱা এইটো বেজদলটো এইটো দেখিবলৈ পাইছে বহুত মানে ধুনীয়া এটা স্মৃতি বেজজনৰ আৰু ইয়াত মানুহবোৰে কি একদম অকৰামী কৰিছে দেখিছে নাই এইবোৰ কৰিব নাপায় খালি এটা স্মৃতি হয় আৰু লগতে অসমৰ গৌৰৱো হয় এইবোৰ আৰু ইয়াৰ মানুহবোৰে দেখিছে নাই কোন আহে কি আহে নাজানো ইয়াত কিবা নম্বৰ লিখি থৈছে আৰু ইয়াত ৰুণা পোনা বহুত R+B R ঋতু নিজৰ নামবোৰ এনেকুৱাবোৰ লিখি থৈ গৈছে এইবোৰ কৰিব নাপায় আচলতে
আহোম ৰাজত্বকালৰ স্মৃতি হয় এইবোৰ কেতিয়াও কৰিব নাপায় আৰু দেখিবলৈ পাইছে বেজদলৰ এৰিয়াটো আৰু এইটো দেখিবলৈ পাইছে বেজদল শেষৰ পৰা আপোনালোকক দেখাইছোঁ আৰু এইটো বাউণ্ডেৰীটো দেখিবলৈ পাইছে বহুত ডাঙৰ এৰিয়া মানে আৰু এতিয়া আমি ওলাই গৈছোঁ আৰু আপোনালোকক পুনৰবাৰ মোৰ ভিডিঅ'ৰ জৰিয়তে এই দলটো দেখাবলৈ পাই মই খুবেই সুখিত আৰু অকণমান মৰম যাচিব মোৰ চেনেলটো বেটেৰীও লৈ থাকিব যিহেতু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু এতিয়া মাত্ৰ মোৰ ৱাচ টাইমটো কমপ্লিট হ'বলৈ বাকী আছে আৰু আপোনালোকক কৈছিলোঁ যে 1K ছাবস্ক্ৰাইবাৰ স্পেচিয়েল কিবা ভিডিঅ'টো আহি আছে বুলি এইটোৱে আৰু বেজদলটো দেখালোঁ বৰ বেছি বেলেগৰ দৰে কেক চেক কাটি থাকিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা কৰিব মোৰ ভিতৰত মানে মোৰ যিমানখিনি কেপাচিটি সিমানখিনিত এটা ভ্লগ আনিব পাৰিলোঁ কেক চেক কাটি থাকিব নোৱাৰিলোঁ 200 300 500 ইমান দামী কেক চেক কাটি থাকিব নোৱাৰিলোঁ তাৰ বাদে ভাবিলোঁ আপোনালোকৰ বাবে এটা ভাল ভিডিঅ' বনাই দিওঁ যিহেতু মই খুব কমেই ভিডিঅ' বনাওঁ সেইবাবে ভাবিলোঁ এই ভ্লগটোকে বনাই দিওঁ আপোনালোকৰ বাবে আৰু অৱশেষত ক'ব খুজিছোঁ যে যদিহে মোৰ ভিডিঅ'টো চাই আপুনি ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব যাতে মোৰ ৱাচ টাইমটো কমপ্লিট হৈ যায় আৰু যদিহে আপুনি এই সকলোবোৰ আগৰ পৰাই কৰি ৰাখিছে তেতিয়াহ'লে হৃদয়ৰ পৰা ধন্যবাদ লগ পাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'ৰ জৰিয়তে তেতিয়ালৈ বাই বাই